হেল্ল' ৱেলকাম টু গুড ষ্টুডেণ্ট 360। যোৱা ক্লাছত আমি ক্লাছ 9ৰ পুনৰালোচনাৰ অনুশীলনী R2ৰ 6 নম্বৰলৈকে আলোচনা কৰিছিলোঁ। আজি 7 নম্বৰৰ পৰা আমি আৰম্ভ কৰিম। দিয়া আছে 10 সেণ্টিমিটাৰ ব্যাসযুক্ত বৃত্তৰ পৰিধিৰ জোখ 10 সেণ্টিমিটাৰ ব্যাসযুক্ত বৃত্তৰ পৰিধিৰ জোখ নিৰ্ণয় কৰিবলৈ গৈছে। দিয়া আছে কি বৃত্তটোৰ ব্যাস d ইকুৱেল টু কিমান 10 সেণ্টিমিটাৰ। এতেকে ব্যাসাৰ্ধ কিমান হ'ব? ব্যাসৰ আধা হয় ব্যাসাৰ্ধ, r ইকুৱেল টু কিমান 5 সেণ্টিমিটাৰ হ'ব। ব্যাসক 2ৰে হৰণ কৰিলে ব্যাসাৰ্ধ ওলায়। বৃত্তৰ পৰিধি কি আছিল? বৃত্তৰ পৰিধি উলিয়াব কৈছে আমাক। বৃত্তৰ পৰিধি আছিল, আমি জানো পৰিধি ইকুৱেল টু 2 পাই r। পৰিধি আমাক নিৰ্ণয় কৰিবলৈ কৈছে। পৰিধি ইকুৱেল টু 2 ইনটু পাইৰ মান আমাক তাত দিয়া আছে কিমান 3.14 বুলি ধৰি ল'ব কৈছে। কিন্তু আৰৰ মান কিমান 5 সেণ্টিমিটাৰ। 5 2 5ৰ লগত পূৰণ কৰিলে 10 ইনটু 3.14। 3.14ক 10ৰে পূৰণ কৰিলে কিমান হ'ব? শূন্যটো এক ঘৰ সোঁফালে যাব। পূৰণ কৰিলে হৰণ কৰিলে যিহেতু বাওঁফালে যায়, গতিকে পূৰণ কৰিলে সোঁফালে যাব। 3.14 সেণ্টিমিটাৰ। এইটো কিমান নম্বৰত দিয়া আছে? C নম্বৰ হয়। C নম্বৰ ৰাইট এনসাৰ। 8 নম্বৰত কৈছে বৃত্তাকাৰ চোতাল এখনৰ পৰিধিৰ জোখ 176 মিটাৰ হ'লে চোতালখনৰ কালি কিমান হ'ব নিৰ্ণয় কৰিবলৈ দিছে। 8 নম্বৰ দিয়া আছে কি বৃত্তাকাৰ চোতালখনৰ পৰিধি বৃত্তাকাৰ চোতালখনৰ পৰিধি কিমান দিয়া আছে 176 মিটাৰ। বৃত্তৰ পৰিধি আমি কি বুলি জানো? আৰৰ মান আমাক নিৰ্ণয় কৰি ল'ব লাগিব কালি উলিয়াব হ'লে, গতিকে বৃত্তৰ পৰিধি আমি কি বুলি জানো? পৰিধি ইকুৱেল টু 2 পাই r ইকুৱেল টু কি আছিল 176 r ইকুৱেল টু 2 পাই ইপিনে পূৰণ আছে, ইপিনে গ'লে হৰণ হৈ যাব 176 বাই 2 পাই। গতিকে 2 এইটো কাটিলে কিমান যাব? 70ৰ ভিতৰত যাব 8 বাৰ 88 বাই পাইৰ মান আমাক ইয়াত দিয়া নাই, গতিকে আমি পাইৰ মান কি ধৰিম 88 বাই পাইৰ মান আমি জানো 22 বাই 7 বুলি ধৰা হয়। 88 আৰু 7ৰে আমি পূৰণ কৰি দিম। 88 ইনটু 7 বাই 22। 88ৰ ভিতৰত কিমান বাৰ যায়? 4 বাৰ। 4 ইনটু 7 ইকুৱেল টু 28। এটা কিমান নম্বৰ আছে? আমাক কালি উলিয়াব গৈছে, গতিকে আৰৰ মান আমি কিমান পালোঁ
28 মিটাৰ। এতিয়া বৃত্তৰ কালি কি আছিল? কালি পাই r স্কুয়ার। পাইৰ মান আমি কিমান জানো? 22/7। r স্কুয়ার মানে কি? 28 into 28, 28 into 28, 7, 28 ভিতৰত কিমান বাৰ যায়? 4 বাৰ। গতিকে 22 4ৰে পূৰণ কৰিলে 88 পূৰণ 28। এইটো আমি ইয়াত পূৰণ কৰি ল'ম। 88 28 8 8 গুণ কিমান? 64 4 6 64 70 16 1 16 1 7। গতিকে 4 6 7 7 14 4 2। গতিকে এনসাৰ কি হ'ব? 2464 বর্গমিটার মিটার স্কোয়ার। এইটো কিমান নম্বৰত আছিল? ডি নম্বৰ। ডি নম্বৰটো শুদ্ধ উত্তৰ। 9 নম্বৰ, এখন বৃত্তাকাৰ পিৰিছৰ কালি 38.5 বর্গ সেন্টিমিটার হলে পিরিছখনৰ ব্যাস কিমান হ'ব? ব্যাস উলিয়াবলৈ আমি প্ৰথমতে ব্যাসাৰ্ধ উলিয়াই ল'ম। দিয়া আছে কি? কালি ইকুৱেল টু 38.5 বর্গ সেন্টিমিটার। গতিকে আমি আগতে ব্যাসাৰ্ধ উলিয়াই ল'ম, যেহেতু ব্যাস উলিয়াব কৈছে। বৃত্তৰ কালি আমি জানো কি? পাই r স্কোয়ার। কালি মানে পাই r স্কোয়ার। দিয়া আছে কিমান? 38.5 r স্কোয়ার। পাই ইয়াত পূৰণ আছে, ইপিনে গ'লে হৰণ হৈ যাব। 38.5 পাই ইমপ্লাইজ r স্কোয়ার ইকুৱেল টু কিমান হ'ব? 38.5 বাই পাইৰ মান দিয়া নাই, গতিকে আমি লিখিম কি? 22/7। 7 টো 38.5 লগত পূৰণ হ'ব, গতিকে 38.5 into 7/22। 22 ইয়াৰ ভিতৰত কিমান বাৰ যায়? 1 বাৰ। এই 11ৰে আমি কাটিম। 11 ইয়াৰ ভিতৰত যায় 2 বাৰ। ইয়াৰ ভিতৰত কিমান বাৰ যায়? 38ৰ ভিতৰত 11 যায় 3 বাৰ। থাকিল 5.55ৰ ভিতৰত 11 5 বাৰ যাব। 7ৰ ভিতৰত কিমান বাৰ যাব? 3.5। গতিকে r স্কোয়ার ইকুৱেল টু 3.5 into 3.5 মানে 3.5 হোল স্কোয়ার। স্কোয়ার আৰু স্কোয়ারটো কেনসেল যাব, থাকিব কিমান? r ইকুৱেল টু 3.5। ব্যাসাৰ্ধটো আমি নিৰ্ণয় কৰিলোঁ। এতিয়া ব্যাস কিমান আছিল? ব্যাস ইকুৱেল টু টুৱাইচ r। ব্যাসাৰ্ধক 2ৰে পূৰণ কৰি দিলে ব্যাস ওলাব। গতিকে আমি 2 into rৰ মান আমি কিমান পাইছোঁ? 3.57 সেন্টিমিটার। এইটো কিমান নম্বৰ দিয়া আছে? চি নম্বৰ। 10 নম্বৰটো, এখন কাঁহীৰ কালি 616 বর্গ সেন্টিমিটার হলে কাঁহীখনৰ পৰিসীমা কিমান হ'ব? এইটো নিৰ্ণয় কৰিবলৈ দিছে। দিয়া আছে কি? কাঁহী আৰু বৃত্ত একে। কালি কিমান দিয়া আছে? 616। গতিকে কালি
পৰিধি নিৰ্ণয় কৰিবলৈ পৰিসীমা আৰু পৰিধি একে, গতিকে আমি আৰৰ মান আগতে উলিয়াই ল'ম। কালি ইকুৱেল টু কি আছিল, পাই আৰ স্কুৱেৰ ইকুৱেল টু 616 আৰ স্কুৱেৰ ইকুৱেল টু 616 বাই পাই implies r square 616 বাই পাইৰ মান দিয়া নাই, গতিকে আমি কি লিখিম 22/7 7 to 616 লগত পূৰণ হৈ যাব। r square equal to 616 into 7 by 22 এক 2 ৰে কাটিম 11 বাৰ যাব, 2 ৰে কাটিলে ইয়াত 6 ৰ ভিতৰত 2 কিমান বাৰ যায় 3 বাৰ, 1 ৰ ভিতৰত নাযায় 0, 16 ৰ ভিতৰত 8 বাৰ যাব আৰু আকৌ 11 30 ৰ ভিতৰত কিমান বাৰ যায় 2 বাৰ থাকিল 8, 88 ৰ ভিতৰত 11 8 বাৰ যাব, গতিকে এইটো আমি এইফালে লিখিম 20 r square equal to কিমান পালো 28 into 7 r square equal to 28 ক আমি কি লিখিব পাৰো 4 into 7, ঠিক আছে 4 into 7 মানে 28 into 7 r square equal to ইয়াত আমি কি লিখিব পাৰো 4 ক 2 square, ইয়াত কি আছে 7 square, r square equal to 2 into 7 whole square, square আৰু square cancel কৰিলে কি থাকিব r equal to 2 into 7 পূৰণ কৰিলে কিমান হ'ব 14, ঠিক আছে সেন্টিমিটাৰ। এতেকে পৰিধি আৰু পৰিসীমা একেই, গতিকে ইয়াৰ পৰিসীমা কিমান হ'ব এতেকে পৰিসীমা equal to twice pi r, 2 into পাইৰ মান আমি কিমান ধৰিম 22/7 into আৰৰ মান 14, 7 14 কাটিলে কিমান যায় 2 বাৰ, গতিকে 4 into 22 2 পূৰণ কৰিলে 4 আৰু 22 4 into 22 পূৰণ কৰিলে কিমান হ'ব 88 সেন্টিমিটাৰ। কিমান নম্বৰ দিয়া আছে চি নম্বৰটো দিয়া আছে, গতিকে চি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। 11 নম্বৰত দিয়া আছে এটা আয়তৰ পৰিসীমা 120 সেন্টিমিটাৰ আৰু দিক 40 সেন্টিমিটাৰ হলে আয়তটোৰ কালি উলিওৱা। দিয়া আছে কি পৰিসীমা আয়তটোৰ পৰিসীমা equal to 120 সেন্টিমিটাৰ দিয়া আছে আৰু দিক দিয়া আছে কিমান দিক দিয়া আছে 40 সেন্টিমিটাৰ। কালি উলিয়াব কৈছে, গতিকে কালি উলিয়াব হলে দিক প্ৰস্থ দুটা আমি নিৰ্ণয় কৰি লম। এতেকে আয়তৰ পৰিসীমা কি আছিল পৰিসীমা equal to 2 into দিক প্লাস প্ৰস্থ। পৰিসীমা কিমান আছিল 120 equal to 2 দিক 40 প্লাস প্রস্থ কিমান প্রস্থ আমি উলিয়াই লম, প্রস্থ দিয়া নাই
2 ইয়াত পূৰণ আছে, ইপিনে আহিলে হৰণ হৈ যাব। এইটো আমি ইপিনে লিখিম 40 প্লাছ প্ৰস্থ ইকুৱেল টু 2, ইয়াৰ লগত হৰণ হ'লে কিমান হ'ব? 120ক 2ৰে হৰণ কৰিলে 60 হ'ব। প্ৰস্থ ইকুৱেল টু কিমান হ'ব? 40 ইয়াত প্লাছ আছে, ইপিনে গ'লে মাইনাছ হ'ব, অৰ্থাৎ 60ৰ পৰা 40 বাদ দিলে 20 চেণ্টিমিটাৰ হ'ব। প্ৰস্থ আমি কিমান পালোঁ? 20 চেণ্টিমিটাৰ। গতিকে আমাক উলিয়াব দিছে কি? কালি আইতৰ কালি কি আছিল? কালি ইকুৱেল টু দিক ইনটু প্ৰস্থ। দিক কিমান দিয়া আছে? 40 ইনটু প্ৰস্থ কিমান আমি পাইছোঁ? 20। 0 0 2 4 পূৰণ কৰিলে 8, গতিকে 800 বৰ্গ চেণ্টিমিটাৰ হ'ব। আজিলৈ ইমানেই থাকিল। নেক্সট ক্লাছত আমি পিছৰ পৰা আৰম্ভ কৰিম। গতিকে মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব, আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়াই ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো ক্লিক কৰি দিয়ক, যাতে পৰৱৰ্তী ভিডিঅ' আপলোড দিয়াৰ লগে লগে পাই যোৱা।